নমস্কাৰ, পুনৰ এটা ভিডিঅ' লৈ মই আজি আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই, কাৰণ মই যিহেতু নতুনকৈ চেনেলটো খুলিছোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা সদায় বিচাৰোঁ। মই আজি বাচন ধোৱা চাবোন ঘৰতে বনাবলৈ ওলাইছোঁ। নাজানো কি হয় ভিডিঅ'টো, চাওঁচোন চাবোনটো কেনেদৰে হয়। মই ইয়াত দুটা ডাঙৰ ডাঙৰ কাজি নেমু লৈ লৈছোঁ আৰু এনেদৰে টুকুৰা টুকুৰি কৰি লৈছোঁ। আপোনালোকেও বনাই চাবচোন বাৰু, কি হয় নাজানো আৰু। ভিডিঅ'টো আগলৈ চাই থাকক। মোৰ ভীম বাৰ চাবোন হয়গৈ নে নহয়গৈ। এয়া মই নেমুখিনি টুকুৰা টুকুৰি কৰি লৈ এতিয়া কুকাৰত দি পিনে হুইচেল মাৰি লওঁ। আৰু নেমু টেঙাখিনি যেতিয়া আপুনি বইল কৰিব, তেতিয়া বৰ বেছি পানী দিব নালাগে, নহ'লে চাবোনটো টান নহ'ব। এয়া মই কুকাৰত দি কুকাৰটো বহাই দিছোঁ। গেছৰ ফ্লেমটো অন কৰি দিম। এতিয়া 2টা চিটিমান মাৰি দিম, যাতে নেমুখিনি গোলগলীয়াকৈ সিজি লয়। আজি লাইটাৰটো হাতৰ পৰা পৰি গ'ল কাৰণে বেয়া হৈ গ'ল, সেয়াই মেচকাঠিৰ লগতে জ্বলাইছোঁ। এয়া কুকাৰটো তেতিয়া মই 2-3টা চিটি মৰাৰ পাছত নেমুখিনি নমাই দিম। আৰু এইফালে মই নেমুখিনি হোৱালৈকে এয়া চব বেচ মই অনলাইনৰ পৰাই অৰ্ডাৰ দিছোঁ। চব বেচখিনি এতিয়া সৰু সৰু টুকুৰা টুকুৰিকৈ কাঢ়ি ল'ম। ইমানো মই জনা নাই কিহত কিমান দিব লাগে, হ'লেও আন্দাজ মতে দিছোঁ। ভিডিঅ'বোৰ চাই লৈছোঁ ইউটিউবৰ পৰাই, নকল কৰিছে বুলিও কওক, যি কৰিলে কওক, হ'লেও নিজে এবাৰ লোকৰ ভিডিঅ'বোৰ চাই পিনে মোৰো বনাবলৈ মন গ'ল। সেয়ে আজি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। মোৰ চেনেলটো যদি আপোনালোকে নতুন, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। কাৰণ আপোনালোকৰ সহায় সহযোগিতাই মোৰ চেনেলটো আগুৱাই নিব। গতিকে আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ যে মোৰ ভিডিঅ'টো যাতে সদায় চাই থাকে। আৰু এয়া মোৰ এইফালে নেমু টেঙা হৈ গ'ল বইল কৰি। এতিয়া এইখিনি মই পূৰা মিহিকৈ পিচি ল'ম। এয়া মোৰ পিচা হৈ গ'লগৈ। নেমু টেঙাখিনি আপোনালোকে এনেকৈ মিহিকৈ পিচি ল'ব, যাতে এটুকুৰো গোটা গুটি নাথাকে। এতিয়া মই ইয়াত কেৰাহী পাতি লৈছোঁ। কেৰাহীতে এতিয়া নেমুখিনি ঢালি দিম। এতিয়া এনেকৈ আপোনালোকেও লৰাই থাকিব। নেমুখিনি এনেকৈ লৰাই থাকিব। জুইখিনি হাই ফ্লেমত নিদিব, ল' ফ্লেমত দিব। কাৰণ হাই ফ্লেমত দিলে নেমুখিনি পুৰা যাবগৈ আৰু চাবোনৰ গোন্ধটো বেলেগ হৈ যাব। সেয়েহে আপোনালোকে ল' ফ্লেমত দি পিনে হেৰি দিব। এয়া মই এতিয়া চাৰ্ফ দি দিছোঁ। আপোনালোকে যিয়ে চাৰ্ফ ইউজ কৰে ঘৰত, সেইটো চাৰ্ফে দি দিব। মই ইয়াত 3 চামুচ দি দিছোঁ 2টা নেমুত। এয়া আৰু এনেকৈ ধুনীয়াকৈ লৰাই থাকিব আপোনালোকে। চাৰ্ফ দি দিয়াৰ লগে লগে এইখিনি নেমুখিনি ফুলি আহিছে। আৰু ইয়াত মই এতিয়া বেকিং ছ'ডা অলপ এড কৰি দিম। যিটো আমি খাবলৈ কাৰণে আনো বেকিং ছ'ডা, সেইটো দিব। আৰু বেকিং ছ'ডা দি দিয়াৰ লগে লগে দেখিছে কেনেকৈ ফুলি আহিছে। ল' ফ্লেমতে ৰাখিব আৰু ঘনাই হাতখন এৰি নিদিয়াকৈ নন ষ্টপ লৰাই থাকিব। এয়া দেখিছেনে মই লৰাই আছোঁ। আজি ভীম বাৰ চাবোনটো হয়গৈ নে নহয়গৈ নাজানো, প্ৰথমবাৰ বনাইছোঁ বা চেষ্টা কৰি চাইছোঁ যে 8-10জনৰ দিলে নহ'লেও অলপ হ'লেওতো হ'বগৈ। আৰু প্ৰথমবাৰ ভাল নহ'লেও দ্বিতীয়বাৰ বনালে নিশ্চয় ভাল হ'ব। ট্ৰাই কৰিছোঁ, চাই থাককচোন ভিডিঅ'টো কি হয়গৈ। এতিয়া মই ইয়াতে চব বেচখিনি দি দিছোঁ, সৰু সৰু টুকুৰা কৰি লোৱা। আপোনালোকে যেনেকুৱা চাইজত বনাই কাটি লয় তেনেকুৱা চাইজত দিলে কথা নাই। বেছি সৰু সৰু কৰি দিলে সোনকালে গলি যাব
আৰু চব বেছখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আপোনালোকে হেতাৰে লৰাই থাকিব। এয়া অলপ অলপ গলিবলৈ লৈছে চব বেছখিনি, দেখিছে নহয়? এনেকৈ লৰাই থাকিব। আজি ভিডিঅ'টো ষ্টেণ্ডত লগাই লোৱা নাই, মই হাততে ধৰি আছোঁ, সেইকাৰণে সম্পূৰ্ণকৈ ভালদৰে দেখাব পৰা নাই। এইফালে মই কালাৰ এনেই গ্ৰীণ কালাৰ দিব লাগে, কাৰণ বজাৰৰ ভীম বাৰবিলাকতো গ্ৰীণ কালাৰৰে হয়, কিন্তু মোৰ গ্ৰীণ কালাৰটো নাই। এইটো ফুড কালাৰ আছিলে কেক বনাবলৈ কাৰণে অনা, এতিয়া মই পাৰ্পল কালাৰটো দি দিছোঁ অলপ, আৰু পাৰ্পল কালাৰটো দি পিনে এনেকৈ লৰাই দিয়াৰ লগে লগে কালাৰটো পাৰ্পলৰ দৰে হৈ গৈছে। চাই থাককচোন ভিডিঅ'টো, আগলৈ কি হয়, ভীম বাৰ চাবোনটো কেনেকুৱা ধৰণৰ কালাৰ হয়। এয়া এতিয়া লৰাই থাকিব এনেকৈ আপোনালোকে যেতিয়ালৈকে এইখিনি অকণমান পানী শুকাই নাযায়। চব বেছখিনিও ধুনীয়াকৈ গলিব লাগিব। নেমু টেঙা দিয়াৰ বাবে এটা ধুনীয়া চেন এটা পাকঘৰটোত বিয়পি গৈছে, ধুনীয়া লাগিছে। আৰু এইফালে মই ভীম বাৰ চাবোনৰে বাউল কেইটামান লৈ লৈছোঁ, আৰু এইখিনি ঠাণ্ডা নোহোৱালৈকে মই নোহোৱাৰ আগতে ধুমাধুম বাউলকেইটা দি দিছোঁ। এই ওপৰত ফেনবিলাক উঠি আছে, ফেনবিলাক কাঢ়ি দিলে মানে ধুনীয়া হয়, কিন্তু মই ফেনবিলাক কাঢ়ি দিয়া নাই। চাওঁচোন কি হয় ভীম বাৰ চাবোনখিনি, নহ'লে বাৰু কথা নাই, দ্বিতীয়বাৰ ইমান কষ্ট কৰি আনি দিছে পিছলৈ ধুনীয়া হ'ব। তাক দি দিম। এতিয়া মই এয়া ৰাতিটোৰ কাৰণে থৈ দিম, গোটেই ৰাতি থৈ দিম, পিছদিনাখন ৰাতিপুৱাহে চাম মই ভীম বাৰ চাবোনখিনি কি হয়গৈ। আপোনালোকে প্লাষ্টিকৰ বাতিতে লৈ ল'ব, কাৰণ প্লাষ্টিকৰ বাতিত যদি দিওঁ তেতিয়াহ'লে চাবোনকেইডোখৰ ওলাবলৈ ভাল হ'ব। আৰু দুটা বাতি থকাৰ কাৰণে এইটো মই চব্জি খোৱা ডিছ বাতিতে লৈ লৈছোঁ। ওপৰৰ ফেনখিনি কাঢ়ি দিলে ধুনীয়া দেখিলে হয়, কিন্তু মই কাঢ়ি নিদিলোঁ। ইয়াৰ পিছদিনাখন ৰাতিপুৱা মই এতিয়া ভীম বাৰ চাবোনকেইডোখৰ ওলাই দেখুৱাম, কি হৈছে নাজানো। আৰু এয়া দেখাততো ধুনীয়াই লাগিছে, হয়নে নহয় বাৰু কওকচোন বাৰু আপোনালোকে। কিন্তু এই ওপৰৰ ফেনখিনি কাঢ়ি নিদিয়াৰ বাবদ বগা বগা হৈ থাকিলে, আৰু কালাৰ যিহেতু মোৰ গ্ৰীণ কালাৰ নাই, সেয়েহে হেৰি পাৰ্পল কালাৰ দিয়াৰ কাৰণে পাৰ্পলৰ ৰং হৈছে। এয়া দেখিছে নহয়, চাবোনখিনি বজাৰৰ নিচিনা বৰ বেছি টান হোৱা নাই, হ'লেও যথেষ্টখিনি হৈছে। প্ৰথমবাৰ ভাল লাগিছে চাবোনকেইডোখৰ দেখা পাই। আপোনালোকে কেনেকুৱা পাইছে নাজানো, আপোনালোকেও এনেদৰে বনাই চাবচোন, নিশ্চয় ভাল পাব। থেংক ইউ, ধন্যবাদ।